নমস্কাৰ বন্ধু বান্ধৱীসকল, মা লক্ষ্মী ঘৰত প্ৰৱেশ কৰিলে আপোনালোকে কেনেকুৱা ধৰণৰ সংকেত লাভ কৰিব সেই সম্বন্ধে আমি আলোচনা কৰিম। আনহাতে আপোনালোকে মা লক্ষ্মীক কেনেকৈ সন্তুষ্ট কৰিব সেই সম্পৰ্কে আমি এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াম। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকে এনেকুৱা ধৰণৰ মটিভেশ্যন ভিডিঅ'বোৰ নিয়মীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধু বান্ধৱীসকল, হিন্দু সমাজত বিশ্বাস আছে যে লক্ষ্মী দেৱীৰ আশীৰ্বাদত ভক্তসকলৰ অভাৱ অনাটন, শোক সন্তপ, উপায় অমংগল, দুখ অশান্তি দূৰ হয়। আনহাতে ঐশ্বৰ্য বিভূতিৰে ধন সম্পত্তিৰে উপচি পৰে। মা লক্ষ্মী ধনৰ দেৱী বুলি কোৱা হয় আৰু মা লক্ষ্মীক আৰাধনা কৰাৰ ফলত ধন, ঐশ্বৰ্য বিভূতি, সুখ শান্তি এইবোৰ মা লক্ষ্মীয়ে প্ৰদান কৰে। আৰু সেয়েহে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। মা লক্ষ্মী হ'ল আপোনাৰ ধনৰ দেৱী। সেয়েহে আপোনালোকে প্ৰথমতে যদিহে দুমুখীয়া সাপ দেখা পায় তেনেহ'লে এয়া নিশ্চয় মা লক্ষ্মীৰ শুভ সংকেত, আৰু যাৰ ফলত বাস্তু শাস্ত্ৰ বা ধৰ্মীয় শাস্ত্ৰৰ মতে যদিহে আপোনালোকে দুমুখীয়া সাপ দেখা পায় সেয়ে সেয়া অত্যন্ত শুভ। প্ৰবাদ আছে যে দুমুখীয়া সাপৰ প্ৰথম মুখটোৱে 6 মাহ, আনহাতে আন এটা মুখে আন 6 মাহ তেওঁলোকে যাত্ৰা কৰে। আৰু আপোনালোকে সেই সাপডাল মাৰিব নালাগে, আপোনালোকে সেয়া পাৰিলে আঁতৰাই পঠিয়াব। এতিয়া আমি 2 নম্বৰ সংকেতটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল তুলসী গছৰ কাষত জেঠী দেখা পোৱা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে দীপাৱলীৰ 5 দিন পূৰ্বে নাইবা 5 দিন পিছত যদিহে তুলসী গছৰ কাষত জেঠী দেখা পায় তেনেহ'লে সেয়া অত্যন্ত শুভ, সেয়া মা লক্ষ্মীৰ সংকেত বুলি জনা যায়। কিন্তু এটা কথা যে আপোনালোকে তুলসী গছৰ কাষত যদিহে এটা জেঠী দেখা পায় তেনেহ'লে সেয়া শুভ, আৰু এটাতকৈ যদি বেছি দেখা পায় সেয়া আপোনাৰ অশুভ বুলি বাস্তুশাস্ত্ৰত ধৰা হয়। যিয়ে নহওক, তুলসী গছৰ কাষত যদিহে আপোনালোকে জেঠী দেখা পায় সেয়া অত্যন্ত শুভ। এতিয়া আমি 3 নম্বৰ সংকেতটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল মুখ্য দুৱাৰত ক'লা ৰঙৰ পৰুৱা দেখা পোৱা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰৰ দুৱাৰত নাইবা আপোনাৰ প্ৰৱেশ কৰা পদূলিমুখত কেতিয়াবা আপোনালোকে পৰুৱা দেখা পায়, কেতিয়াবা আপোনালোকে দেখা পায় জুম বন্ধা পৰুৱা অহা যোৱা কৰি থাকে। তেনেস্থলত যদিহে ক'লা ৰঙৰ পৰুৱা হয় তেনেহ'লে সেয়া অত্যন্ত শুভ। এতিয়া আমি 4 নম্বৰ সংকেতটো দিবলৈ ওলাইছোঁ। সেয়া হ'ল ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিলে হয়। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকৰ ঘৰত মেকুৰী আছে আৰু সেই মেকুৰী যদিহে পোৱালি জন্ম দিয়ে তেনেহ'লে সেয়া আপোনাৰ এয়া স্বাভাৱিক প্ৰক্ৰিয়া, ইয়াক শুভ বুলি কোৱা হোৱা নাই, সেয়া আপোনাৰ নিয়ম। আনহাতে যদিহে আপোনাৰ বেলেগৰ ঘৰৰ মেকুৰী যদিহে আপোনাৰ ঘৰত আহি যদিহে পোৱালি জন্ম দিয়ে নাইবা যদিহে পোৱালি সহকাৰে লৈ আহে তেনেহ'লে সেয়া অত্যন্ত শুভ, ইয়াত মা লক্ষ্মীৰ আগমন বুলি কোৱা হয়। আৰু আনহাতে পঞ্চমতে ৰাতিপুৱা শুই উঠি যদিহে আপোনালোকে ঝাৰু মাৰি থকা দেখা পায় তেনেহ'লে এয়া অত্যন্ত শুভ হয়। ছাৰ বাইদেউসকল, আপোনালোকে শোৱনি পাতিৰ পৰা উঠি যদিহে আপোনাৰ ঘৰৰ আশে পাশে নাইবা আপুনি ক'ৰবাত যাত্ৰা কৰি আছে সেইখিনি সময়ত যদিহে আপোনালোকে ৰাতিপুৱা ভাগত ঝাৰু মাৰি থকা দেখা পায় তেনেহ'লেহে এয়া অত্যন্ত শুভ বুলি ধৰা হয়। আনহাতে ষষ্ঠতে ফেঁচা দেখা পোৱা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে যদিহে ফেঁচা দেখা পায় তেনেহ'লে এয়া অত্যন্ত শুভ, কিয়নো ফেঁচাক আপোনাৰ মা লক্ষ্মীৰ বাহন বুলি বিবেচনা কৰা হয়। সেয়েহে আপোনালোকে যদিহে ফেঁচা দেখা পায় নাইবা আপোনাৰ ঘৰৰ আশে পাশে যদিহে ফেঁচা আহে তেনেহ'লে সেয়া অত্যন্ত শুভ, য'ত মা লক্ষ্মীৰ আশীৰ্বাদ সদায় পোৱা বুলি গণ্য কৰা হয়। আনহাতে আপোনালোকে যদিহে বগা ফেঁচা দেখা পায় তেনেহ'লে এয়া অত্যন্ত শুভ, কিয়নো বগা ফেঁচা মাৰ বাহন। সেয়েহে বন্ধু বান্ধৱীসকল, উপৰোক্ত 6টা যদি আপোনালোকে সংকেত লাভ কৰে তেনেহ'লে আপোনালোকে নিশ্চয় বুজিব যে আপোনাৰ মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত আছে। কিন্তু এইখিনিতে এটা কথা যে মা লক্ষ্মীক আপোনালোকে এই ক্ষেত্ৰত আৰাধনা কৰিব লাগিব। আপোনালোকে শুদ্ধ ভক্তিভাৱে পবিত্ৰ মনেৰে মা লক্ষ্মীক পূজা অৰ্চনা কৰিব লাগিব। দ্বিতীয়তে,
যদিহে কোনো মহিলাক আপোনালোকে অপমান কৰিব নালাগিব, দুৰ্ব্যৱহাৰ কৰিব নালাগিব, আনহাতে মহিলাক আঘাত দিব নালাগিব। যদিহে কিবা কাৰণত মহিলাই ওপৰত আপোনাক কিবা দোষ জাপি দিয়ে, যাৰ ফলত আপোনালোকে যদিহে তাত মুখ নুখুলিলে নহয়, অন্যথা আপোনাৰ বিপদ হ'ব পাৰে, তেনেস্থলত আপোনালোকে নিশ্চয় সেয়া মাতিবই লাগিব। কিন্তু ইয়াৰ বাহিৰে যিমান পৰা যায় আপোনাৰ মহিলাক সন্মান কৰিব লাগিব, আঘাত দিব নালাগিব। আনহাতে শুদ্ধ ভক্তিভাৱে পবিত্ৰ মনেৰে মা লক্ষ্মীক পূজা অৰ্চনা কৰিলে আপোনাৰ লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায়, আৰু যাৰ ফলত সেইজন মানুহৰ আপোনাৰ ধনে ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ হৈ যায়। টকা পইচাৰ কেতিয়াও অভাৱ নহয় বুলি বাস্তুশাস্ত্ৰ বা ধৰ্মীয় শাস্ত্ৰত উল্লেখ আছে। সেয়েহে বন্ধু বান্ধৱীসকল, উপৰোক্ত কথাখিনিৰ পৰা যদিহে আপোনালোকে নিশ্চয় কিবা এটা জানিবলৈ সক্ষম হৈছে, তেনেহ'লে ভিডিঅ'টোত নিশ্চয় এটা লাইক দিব। আনহাতে এনেকুৱা ধৰণৰ মটিভেশ্যন ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোৱে সুখী থাকক, সুস্থ থাকক আৰু মা লক্ষ্মীৰ আশীৰ্বাদ পাওক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।